হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। এই ভিডিঅ'টো হৈছে যোৱা সোমবাৰৰে। পিছে মই ইমান ডাঙৰ প্ৰাইম মিনিষ্টাৰ হয় যে মই মোৰ ভিডিঅ'বোৰ টাইমত দিব নোৱাৰোঁ। পিছে এতিয়া মই ৰেডি হৈ আছোঁ পূজা কৰিবৰ কাৰণে। যিহেতু আজি সোমবাৰ আছিল, তো মই সোমবাৰৰ ব্ৰত পালন কৰোঁ, তাৰ বাবে মই ৰেডি হৈছোঁ। এতিয়া মই ৰেডি হৈ আছোঁ আকৌ কামৰ বাবে। কাম বহুত ডাঙৰ কাম, পিছলৈ গম পাই আছে ৰ'ব। ইয়াত বহুত বেছি জংঘল আছিল। যোৱাকালি আমি বহুত চাফা কৰিলোঁ, এতিয়া আৰু বহুত আছে আৰু গোটেইবোৰ আমি এইবোৰ গোটেই চাফা কৰিব লাগিব। এই গোটেইবোৰ চাফা কৰিব লাগিব, ইয়াত খেতি কৰিব লাগিব। এই গোটেইবোৰ দেউতা আৰু মই অকলে চাফা কৰিম আৰু ইয়াত খেতি কৰিম। পিছে মই খেতিয়কৰ জীয়ৰী নহয়, কিন্তু আমাৰ দেউতাই আমাক এটা বহুত ধুনীয়া এটা খেতিৰ পৰিৱেশ দিছে আৰু মই অকণমান দেউতাৰ লগত বেছি এটেচড হয় সৰুৰ পৰাই। সেইকাৰণে মই মোৰ ঘৰৰ কামবোৰ কৰাতকৈ দেউতাৰ লগত এইবোৰ কাম কৰাতহে বেছি ভাল পাওঁ। আৰু দেখিছে এতিয়া মই কোৰো মাৰিছোঁ, এইবোৰ সকলো মোক মোৰ দেউতাই শিকাইছে। পিছে আজি বহুখিনি কাম কৰিলোঁ, ইয়াৰ ভিতৰত থকা সকলোবোৰ চাফা কৰিলোঁ। পিছে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ, পাছত আকৌ লগ পাম, বাই বাই।